ধৃতরাষ্ট্র কবি হিমাংশু পাঠক। ধৃতরাষ্ট্র ধুত কাম নাই। মহাভারতৰ গান্ধাৰী তোৰ মা, ধৃতৰাষ্ট্ৰ তোৰ বাপেৰ, আৰু মই নষ্ট ল'ৰা। মই নষ্ট ল'ৰা, এই কথা দুনিয়াই জানে। প্ৰতিদিনে মই মদ খাওঁ, মই মদাহী। তোৰ ঘৰৰ পদূলিত প্ৰায় হাল্লা কৰিছোঁ, মজা লাগে। কি কৰিবি তই? কি কৰিব তোৰ ধৃতৰাষ্ট্ৰ দেউতাৰাই? কি কৰিব তোৰ গান্ধাৰী মায়ে? মই চুৰ কৰিছোঁ দেউতাৰ জেপৰ পৰা টকা। বেচৰকাৰী স্কুলৰ প্ৰধান শিক্ষক দেউতাৰ উদং কৰিছোঁ জেপ। লঘোণত আছে মা, লঘোণত আছে ভনী। আবে মই নষ্ট ল'ৰা বে, নষ্ট। অশ্লীল শব্দ মুখত লৈ হিটলাৰ হৈছোঁ মই। বন্ধুৰ বাইকেৰে ষ্টাৰ্ণ দিছোঁ য'তে ত'তে, আৰু ৰাতি ৰাতি দুভাগত মাতাল হৈ ঘৰ সোমাইছোঁ। ঐ নাখৰাণী, এবাৰতো ভাল পাওঁ বুলি ক। আৰে দিব নোৱাৰিব পাৰোঁ তাজমহল উপহাৰ, মহব্বত দানটো কৰিব পাৰে। জিলেলে জিলেলে গানেৰে উপচাই দিম তোৰ হৃদয়। এণ্ড্ৰইড মোবাইল নতুবা গেলাক্সি দিব পাৰোঁ। প্লিজ ফৰ্ট আইকন নুখুজিবি। চিনেমেক্সত ছানী লিয়নৰ ফিল্ম দেখুৱাব পাৰোঁ, আৰু বহুত কিবা কিবি। মন গ'লে আহিবি, দেখিবি চাল্লা মোৰ দৰে মদাহী প্ৰেমিকৰ দৰত কিমান। নেউলমোৱাটো দেউতাৰাক জনাই থবি। এটিকিং কৰিব কিমান মোক, কিমান পাতিব ৰাইজমেল নামঘৰত। সকীয়াই থবি, কেতিয়াবা মন যাব মুখত কলা চাই সানিম সেইটো নামঘৰতে। ভিনেৰাক কবি তোৰ প্ৰেমিক ইমান ভয়াতুৰ নহয়। সময় উলিয়াই তেওঁক তেওঁৰ লাইফৰ চাৰ্টিফিকেটখন চাব কবি। চাল্লা নিধক বহুবল কি সঁচা প্ৰেমৰ স্পীড ব্ৰেকাৰ। এটা কথা ঠিক, চাল্লা জিভাই নুঘূৰা হ'ল যে। এটা কথা ঠিক, কোৰঘালি কিন্তু বেলেগ। সি বুজে সঁচা ভাল পোৱা কি, প্ৰেমিকৰ দৰত কিমান। দেউতাৰাক কবি হঠাৎ পলুৱাই আনিম তোক। মাৰাকো কবি দৰাৰ দহিয়া গুঠিবলৈ, আৰু অমৃত পুৰি তোৰ ভিনেৰাকো কবি য'তে পাওঁ তাতে কাটিম। চাল মুঠ কথা পহিলা মাঘতে তোক বিয়া পতাটো খাটাং। মহাভাৰতৰ গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ জোঁৱাই হোৱাটো খাটাং।